হাই ফ্ৰেণ্ডছ, কি খবৰ? আৰু মই একদম ওলাই ৰেডি হৈ ৰখি আছোঁ, সঞ্জীৱক ৰখি আছোঁ। 2টা বাজিছে, আজি হৈছে ৰবিবাৰ। আৰু আপোনালোকে ভাবিছে চাগে ন ভইচ অভাৰ কিয় দিব লগা হ'ল? কথাটো ভিডিঅ'টোত কৈছেয়ে, কিন্তু হয় মই ভাবিছোঁ যেতিয়া মই ভিডিঅ'টো বনাই একদম ধুনীয়াকৈ ভিডিঅ' বনাইছোঁ, ফুৰিব গৈছোঁ, ব্লগ কৰিছোঁ, আহি ভিডিঅ'টো এণ্ডিং কৰিছোঁ। লাষ্টত যেতিয়া মই ভিডিঅ'টো এডিট কৰিব চাওঁ তেতিয়াই গম পালোঁ আৰু এই মোৰ ভিডিঅ'টোত ভইচ নাই, চাউণ্ডে অহা নাই। মই কিয় নাচালোঁ বাৰু, কি কৰিম আৰু উপায় নাই। লাষ্টত ভইচ অভাৰে দি দিলোঁ, ভইচ অভাৰৰে জয় হৈ গ'ল আৰু ভইচ অভাৰে দিলোঁ আৰু। তো 2টা বাজিছে আৰু মই ছোৱালী মানুহ হৈ ওলাই ৰখি আছোঁ, বাট মতা মানুহটোৰ ওলোৱা হোৱা নাই, মানে ওলাব যোৱাই নাই। কৈছে 2টা বাজিল ন, তোমাৰ এতিয়া ওলোৱা হৈছে ন, মই একদম 10 মিনিট ওলাই ৰেডি হৈ যাম, তুমি টেনশ্যনে নল'বা। আৰু আজি আমি ৰুটি খাইছোঁ, ভাত খোৱা নাই পুৱা। আগদিনা গধূলি বেলনামাৰি যোৰ আনিছিলোঁ বজাৰৰ পৰা, চ' ৰুটি বনাই ৰুটিকে খালোঁ। ৰুমত আমাৰ নাছিলে বেলনামাৰি, চ' ৰুটি খাব পৰা নাছিলোঁ। তো অনাৰ লগে লগে একদম আটাও আনিলোঁ, ৰুটি বনাই ৰুটিও খালোঁ। আৰু ৰুটি বনালে অলপ, ৰুটি খালে মানে অলপ পেটটো এনেও ভৰ্তি ভৰ্তি লাগিয়ে থাকে, ভোক সোনকালে নালাগে। আৰু আহক এতিয়া সঞ্জীৱৰ কেতিয়া ওলোৱা হয় চাওঁ, ৱেইট কৰোঁ। চাওঁ বাৰু 10 মিনিটত ওলোৱা হোৱাই নে নহয়, 2টা বাজিল এতিয়া। ঠিক আছে, আহক আমি একেলগে ৱেইট কৰোঁ, অলপ ৱেইট কৰক আৰু। 2:10 হ'ল আৰু আমি যাব ওলাইছোঁ আৰু হয় 10 মিনিটত ৰেডি হৈ গ'ল, আমি যাওঁ। আমি 2:10 ৰুমৰ পৰা ওলাই আহিছিলোঁ আৰু মিউজিয়াম পঢ়োঁতে প্ৰায় 3টা বাজিছে। আৰু এইটো হৈছে টিকটত চাগে 20 টকা নে 30 টকাকৈ লয় এজনৰ। আৰু আমি কয়লাখনিৰ চাবৰ কাৰণে টিকট কাটিছিলোঁ, বাহিৰতে কাটিব লাগে, যি চাই ভিতৰত আৰু সেইবোৰ টিকট বাহিৰতে কাটিব লাগে, তাৰ কাৰণে টিকট কাটিছোঁ। আৰু দেৰি হৈছে, 3টা বজাত আছিল, চ' দেৰি হৈ পেলাই আমি তাড়াতাড়ি গৈছোঁ। বাহিৰৰ অলপ ভিউ লৈছোঁ, কিন্তু ভিতৰত ভালকৈ ল'ব নোৱাৰিলোঁ, মানে ওপৰত আছিল কয়লাখনিটো, চ' ভিতৰত ভালকৈ ল'ব নোৱাৰিলোঁ, ডাইৰেক্ট মানে ওপৰত উঠি গুচি গ'লোঁ। তো বাহিৰৰ এইখিনি ভিউ অলপ জল্দি আছিলে, কাৰণ 3টাৰ পৰা কয়লাখনিৰ শ্ব'টো আছিলে। তো চ' মানে কয়লাখনি চাব যাব পাৰি, 3টা বজাত লিখা আছিল, চ' সেইকাৰণে আমি অলপ জল্দি দেখুৱাইছোঁ। মানে ভিতৰৰখিনি ডিচিপ্লিনকৈ দেখুৱাব নোৱাৰিলোঁ, সোমাই কি পাব কি নাপাব, ডাইৰেক্ট আমি ওপৰত উঠি গ'লোঁ। আৰু ওপৰত উঠি মানে এইফালেৰে সোমাইতো টিভি ষ্টুডিঅ' হয়, এইফালে নাযাব, এইফালে এইটো চাইডে এনেকৈ সোমাই যাব। তাৰপিছত ছাইডফালে আছে কয়লাখনি আৰু 3D শ্ব' আৰু কিবা কিবি আছে। তো তালৈ গ'লোঁ আৰু 3টা বাজিছে তেতিয়া। তাত গৈ আৰু আমি 10 মিনিট ৰখিছোঁ। আমি ভাবিছোঁ দেৰি হৈছে, বাট দেৰি হোৱাই নাই, 10 মিনিট আমি ৰখি আছোঁ, ৰখি নাই। তাৰপিছত কাষৰ মানে ছিকিউৰিটি গাৰ্ড এটাক কওঁতেহে পিছত আহি পেলাই তালা খুলি দিলে। মানে যদি আমি নকলোঁ হয়, আমি ৰখি থাকিব লাগিল হয় 3টা 4টা 5টা, কিমান টাইম নাজানো। যোনে মানে এনেকৈ নকয়, প্ৰথম আহে, সেইবিলাকে চাগে যদি এনেকৈ ৰখি থাকে, ৰখিয়ে থাকিব। ক'ব নোৱাৰোঁ কিয় ইয়াত মানে ছিকিউৰিটি গাৰ্ড নাছিল। আৰু কয়লাখনিৰ ভিতৰত সোমাই বহুত আন্ধাৰ, বহুত ভয় লাগে সোমোৱাৰ লগে লগে। তো মানে যেতিয়া মানে কৈ থাকে ধুনীয়াকৈ, মাইকত কোনোবাই কৈ থাকে আৰু মানে লাইটটো জ্বলাই দিয়ে। তো লাইটটো যেতিয়া য'ত জ্বলাই দিয়ে সেইটোৰ বিষয়ে কয় ধুনীয়াকৈ। একফালৰ পাই মানে সৈনিকবিলাকৰ মূৰ্তি বনোৱা আছে, কি কাম কৰে, কি নকৰে, কি হয় ভিতৰত, সেইবিলাকো ধুনীয়াকৈ মূৰ্তি বনোৱাই আছে আৰু বৰ্ণনা দি থাকে একফালৰ পৰা। চ' আপোনালোকে যদি ধুনীয়াকৈ শুনে নহয় কথাবিলাক, ধুনীয়াকৈ বুজি পাব যে ভিতৰত কি হয় কি নহয়, কেনেকৈ মানে মেচিন কেনেকুৱা, কেনেকৈ এইবিলাক কাটে, পোহৰ লৈ থাকে, টেলিফোন যে থাকে এজনৰ লগত, মেনেজাৰ নে হয় চাগে, মেনেজাৰে নে কি, টেলিফোনো থাকেতো, সেইবিলাকৰ মূৰ্তি আছে। আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ, কাৰণ ভিতৰত বহুত আন্ধাৰটো, সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ, বেয়া নাপাব তাৰ কাৰণে। কিন্তু যেতিয়া যাৰ বিষয়ে কয় নহয়, তাত মানে লাইটটো জ্বলাই দিয়ে সেইটো মূৰ্তিৰ ওপৰত। আৰু তাৰ পৰা ওলাই আহিলোঁ, আৰু ওলাই আহি বহুত চাবলগীয়া বস্তু আছে মিউজিয়ামত। যোনে এতিয়ালৈকে অহা নাই নহয়, সেইবিলাকক কৈছোঁ আপোনালোকে একদম জল্দি আহক। আৰু ডিচেম্বৰ জানুৱাৰী মান্থততো বহুত মানুহ হয় মানে। আৰু মোৰ চৰ্দি লাগি আছে তো,
চ' চাউণ্ডটো অলপ কিবা মানে বুজি নাপাব পাৰে কেতিয়াবা চ' তাৰ কাৰণে মাফ কৰি দিব। মোৰ চাউণ্ডটো বেলেগ হৈ গৈছে, চৰ্দি লাগিলে অলপ বেলেগ হৈ যায়তো। তো বহুত চাবলগীয়া বস্তু আছে। চ' ডিচেম্বৰ জানুৱাৰী মাহত বহুত মানে হয়, ষ্টুডেণ্টটো আহে, কাৰণ বন্ধ থাকে সেইকাৰণে আহে, আৰু এনেও আহি থাকে অৱশ্যে, সেইটো কথা নহয়। কাৰণ বহুত আছে, বিজ্ঞানৰ বহুত বস্তু ইয়াত জানিব পাৰিব। আৰু যিবিলাক যাদুৰ কাৰণে মানে ৰাজ চাবৰ কাৰণে ৱেইট কৰিব নালাগে। ৰাজ আহিব, যাদু আহিব, যাদু চাম, আপোনালোকে আহি যাওক ছায়েঞ্চ মিউজিয়াম আৰু যাদু চাওক। বিজ্ঞানৰ যাদু ইয়াত বেলেগ যাদু নাই, ইয়াত বিজ্ঞানৰ যাদু, চব যাদু। আৰু ঘৰত যাই নিজেও কৰিব পাৰিব ভালকৈ, যদি ইয়াতে পঢ়ি যায় নহয় চববিলাক ঘৰত যাই নিজে যাদু কৰি থাকিব পাৰিব। ইমান যাদু বাদে আছে, চব বৈজ্ঞানিক যাদু। আৰু কিছুমান মেচিন বেয়া হৈ আছে, মানে বহুত মানুহ আহে, বহুত মানুহ লাৰে, সেইকাৰণে চাগে বেয়া হৈছে আৰু কিছুমান। তো মই গৈছোঁ 3-4বাৰমান গৈছোঁ ইয়াৰ আগতেও। আৰু এইটো হৈছে, এইটো মানে মানুহৰ ব্ৰেইনত কি থাকে। মানুহে কয়তো তোৰ একো নাই, তোৰ গোবৰ আছে, একো নাই, গোবৰ নাথাকে, কি থাকে ইয়াতে। ধুনীয়াকৈ পঢ়িব পাৰিব, যি জানিবলগীয়া আছে ব্ৰেইনৰ বিষয়ে চব জানিব পাৰিব। ধুনীয়াকৈ ছবি আঁকি লিখাই আছে। তো তাতে যি লিখাই থাকে সেইখিনি আপোনালোকে পঢ়ি যাব, আৰু যি কৰিব দিয়ে সেইখিনি কৰি যাব, ধুনীয়াকৈ বুজি পাই যাব। তো যোনে অহা নাই নহয় একবাৰ আহিব। আৰু কাৰোবাৰ যদি ল'ৰা ছোৱালী আছে, স্কুলত দিছে মানে পঢ়ি আছে, সৰু আছে, সেইবিলাকতো আনিবই সেইবিলাকে মানে মুখস্থ কৰে। তো মুখস্থ কৰাতকৈ যদি ইয়াতে প্ৰেক্টিকেল দেখাই দিয়ে নহয়, তেতিয়া ধুনীয়াকৈ বুজি পাব। আৰু আজিকালি স্কুলৰ পৰাও আনে, মিউজিয়াম বা তেনেকুৱা ঠাইত স্কুলৰ পৰাও প্ৰায় আনেই। তো আহিব দিব, যেতিয়া আপোনাৰ ল'ৰা ছোৱালী যদি স্কুলৰ পৰা নাহে আপোনালোকে লৈ আহিব। বহুত জানিবলগীয়া কথা আছে, বহুত মানে মেজিক মানে ফানৰ হয়, ফান কৰি বুজাই দিছে। বিজ্ঞানেও ফান কৰে নেকি মানে বুজোৱা হৈছে। মই বুজাব পৰা নাই কেনেকৈ বুজাইছোঁ, ধুনীয়াকৈ বুজি পাব আৰু তেনেকৈ লিখাই আছে, বুজাই আছে, আৰু ভাল লাগে। এয়া আমাৰ পাছফালে যে দেখিছে, সেইবিলাক ষ্টুডেণ্ট হয়, কোনোবা কলেজ বা কোনোবা স্কুলৰ ষ্টুডেণ্ট। মই কৈছিলোঁ নহয় অলপ আগতে, ষ্টুডেণ্ট আহে স্কুলৰ পৰা, তো ইউনিফৰ্মত আছে, চ' সেইবিলাক ষ্টুডেণ্ট হয়। এইটো যাদু চাওক, বতাহত বলটো মানে চুঙাটোৰ দৰে যে আছে, এইটোতে বতাহ আহি আছে আৰু বলটো বতাহত উৰি আছে। আৰু মই মাজেদি হাতখন দিলে বতাহটো বাধা পাই তো বলটো পৰি যায়। চাওক কেনেকুৱা যাদু। ৰুমালখনো মই দিব চেষ্টা কৰিছিলোঁ, কিন্তু ৰুমালখন দিলে সোমাই যাব ভিতৰত।
আৰু ৰুমালখন মোৰ বহুত প্ৰয়োজনীয় কাৰণ চৰ্দি লাগি আছে। আৰু এইটো চাওক ইয়াতে একো নাই, বাঁহটো আছে অকল, কিন্তু প্ৰতিবিম্বটো চাওক, তাতে এটা চৰাই দেখা পাব। দেখিছেনে নাই কেনেকুৱা যাদু, একদম মজা যাদু, চালে চাই থাকিব এনেকুৱা যাদু। এইটো চৰাই, সেইটো প্ৰতিবিম্বটো ইয়াত দেখা পাইছে। এইটো হৈছে গ্লাছৰ ঘৰ, মিৰৰ হাউচ। ইয়াতে চব গ্লাছ, সোমালে ওলাব নোৱাৰিব এনেকুৱা। কিন্তু যোনে 2 বা 3 বাৰ যায় তাৰ কাৰণে সহজ হয়, যোনে ফাৰ্ষ্ট যায় তাৰ কাৰণেতো বহুত টান, বহুত চাগে খুন্দা খায়, কাৰণে ইয়াতে চিন আছে, মানে গ্লাছবিলাক অলপ ভাঙি গৈছে খুন্দা খাওঁতে। তো মই কিন্তু গৈছোঁ 2-3 বাৰ, মোৰ কাৰণে সহজ হৈছে, গৈছোঁ আৰু ওলাইও আহিছোঁ, অতি সহজ হৈছে মোৰ কাৰণে। অলপ আৰু ডিফিকাল্ট কৰি দিব পাৰিলে হয়, মানে অৱশ্যে প্ৰথম যোৱাৰ কাৰণে বহুত টান হয়, ওলাব নোৱাৰি। তো আমি ওলাই গ'লোৱে। এইখন কি মিৰৰ হয় চাই লওক। আপুনি মোক চাব কিন্তু দেখা পাব পিঠিখন। ময়ো সেইকাৰণে অলপ চুলি তুলি ঠিক কৰি ল'লোঁ চাই পেলাই। মই আগৰবাৰ আহোঁতে ইয়াৰ পানীখিনি ইয়াতকৈ অলপ চাফা আছিল, এইবাৰ অলপ লেতেৰা হৈছে। তো তাৰ পৰা ওলাই আহি সেইখিনি বাহিৰৰ ভিউ, বাহিৰত আৰু বহুত ডাঙৰ এৰিয়া হয়, বহুত যাব পাৰি, সেইফালে সোমাই যাব পাৰি, এইখন পাৰ্ক, তাৰ পৰা পাৰ্কৰ পৰা আৰু বহুত কিবা কিবি আছে, ডাইনাছৰৰ মূৰ্তি আছে, বহুত কিবা কিবি মূৰ্তি আছে। তাত আমাৰ সময় নহয়, কাৰণ চিনেমাৰ টিকট কাটি থৈছোঁ 5:55, তেতিয়াই দেৰি হৈ গৈছে, চ' আমি নগ'লোঁ সেইফালে। ইয়াতে একুৰিয়াম আছে, একুৰিয়ামটো চাই আমি চেণ্ট্ৰেল মল চিনেপলিছত চিনেমা টিকট কাটিছোঁ, তাত যাওঁ। চ' সময় নহ'ল সেইকাৰণে গ'লোঁ, তাৰ পৰা চিনেমা চাই আৰু ডিনাৰ কৰি ঘৰত যাওঁ। সেইকাৰণে কৈ থৈ দিলোঁ, কাৰণ মই ৰেকৰ্ড কৰা নাই, সেইকাৰণে কৈ থৈ দিলোঁ। আৰু অলপ ভিউটো চাই লওক, বহুত ডাঙৰ এৰিয়া হয়, আহিলে বহুত ভাল লাগে, বাহিৰতো বহুত ভাল লাগে, ভিতৰতো বহুত বৈজ্ঞানিক বস্তু দেখাই পাব। তো আহক আমি একুৰিয়ামৰ ভিতৰত যাওঁ আৰু বিভিন্ন ধৰণৰ মাছবিলাক চাওঁ। মই নাম সহকাৰে দেখুৱাইছোঁ, চাই লওক।
তো আমি ওলাই যাব ধৰিছোঁ এতিয়া। তো মই মিৰিণ্ডা খাইছিলোঁ, তাৰ বটলটো ডাষ্টবিনত থ'ম, পেলাম। আপোনালোকেও তাত পেলাব, যি খাই লেতেৰা নকৰিব, চাফা হৈ থাকে পৰিৱেশটো তেতিয়া। আৰু মই আচলতে প্ৰথমতে দেখুৱাই দিব লাগিছিল টিকট ক'ত কাটে, কিন্তু ইমান জল্দিতে দেখুৱাবই নোৱাৰিলোঁ। চ' এতিয়া কৈ দিওঁ, ইয়াতে যে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ বুলি লিখাই আছে নহয় বাহিৰত, এইফালে নহয়, এইফালে তাতে টিকট কাটে, তাতে ধুনীয়াকৈ লিখাই আছে কিমান লাগে, আৰু কিবা চালেও ইয়াতে কাটিব, ভিতৰত কিবা চালেও টিকট লাগে তাৰে কাটিব। তো লিখাই আছে, সেইমতে আপোনালোকে টিকট কাটিব। আৰু আমি আহি পালোঁ চেণ্ট্ৰেল মল, ইয়াতে 4th ফ্ল'ৰ চিনেপলিছত আমাৰ টিকট আছে। পাগলপন্তি চিনেমাখন চাম। এয়া হৈছে বাহিৰৰ ভিউ। অলপ সোনকালে আহি পালোঁ, চ' ইয়াতে অলপ বহিলোঁ। সেয়া মই সঞ্জীৱে লৈছিলে ভিউটো, বহিলোঁ। ইয়াতে বহুতে ফটো উঠি আছে, কোনোবাই বহি আছে, কোনোবাই খাই আছে, আমিও ফটো উঠিছোঁ। আপোনালোকক দেখুৱাম ফটোকেইটা। আমি চেণ্ট্ৰেল মলত আহিছোঁ, আমি মুভি চাম। কি আছিল মুভিখনৰ নাম? পাগলপন্তি চাবলৈ এতিয়া শুনিছোঁ, ৱেইট কৰিছোঁ, ঠিক আছে। আমাৰ লগত পৰীক্ষা কৰিব কেনেকৈ আমি লাইক দেখাই দিম, লাইক দেখাই নালাগে কৰিব। এইকেইটা হৈছে ফটো। কেনেকুৱা লাগিছে ফটোকেইটা? বহুতকেইটা উঠিছোঁ, বাট দিবতো নোৱাৰি ইমান। ত' এইকেইটা দিলোঁ, 2টা দিছোঁ। ত' কেনেকুৱা লাগিছে ফটোকেইটা জনাবচোন। আৰু এয়া আমি মলৰ ব্লগ নকৰিলোঁ, মল নেদেখুৱালোঁ। এটা ব্লগত আৰু কিমান দেখাম, বহুত দীঘল হৈ যায়। পিছত এদিন দেখাম। আজি বাছ ডাইৰেক্ট চিনেমা হলটো আহি গ'লোঁ, চিনেপলিছ 4th ফ্ল'ৰ। আহি অলপ ৰখিলোঁ 5 মিনিটমান, ৰখিয়ে অলপ বহি কিবাকিবি খালোঁ। চিনেমাৰ টাইমটো আছিল 5:55, কিন্তু আৰম্ভ হোৱাই নাছিল, অলপ দেৰি হ'ল। আৰম্ভ হওঁতে সোমাব দিয়া নাছিল। চ' সেইকাৰণে আমি অলপ বহি জাষ্ট অলপ কিবা খালোঁ, বেছি খোৱা নাই। তাৰপিছত চিনেমা চাই ডাইৰেক্ট মানে ৰেষ্টুৰেণ্টত সোমাই তাৰপিছত ৰুম গৈছোঁ। সেয়া সঞ্জীৱে বহি আছে, ময়ো বহি আছোঁ, মোবাইলত মগন হৈ আছে। তো ফ্ৰেণ্ডসকল, আমি আহি পাই গ'লোঁ ঘৰ। বহুত ভাগৰ লাগিছে, বহুত ঘূৰিলোঁ আজি। প্ৰথমে ছায়েন্স মিউজিয়াম গ'লোঁ, তাৰপিছত আহোঁতে আৰু এইবিলাক ৰেকৰ্ড কৰাই নহ'ল। চিনেমা চালোঁ, তাৰপিছত হোটেলত খাই লৈ আহিলোঁ আগলৈকে, কাৰণ বহুত দেৰি হৈছে। তাৰ আহি কিনে ভাত বনোৱা বহুত ইচ্ছা নাই আৰু, মুঠতে বহুত ভাগৰ লাগিছে। তো খানা পিনাটো আমি খাই লৈ আহিছোঁ, ডিনাৰ কৰি আহিছোঁ। এতিয়া কেৱল ফ্ৰেছ হৈ শুম। বহুতে দেৰি ভাগৰ লাগিছে। চ' হাই ফ্ৰেণ্ডছ, ৱেলকাম টু চুইটি সঞ্জীৱছ আছামিজ ৱৰ্ল্ড। মই ভিডিঅ'টো বনাই শেষত মই ইন্ট্ৰডাকশ্যন দিব লগা হ'ল, কাৰণ এটা ট্ৰেজেডি হৈ গ'ল। মই কৈ আছোঁ, কিন্তু কৈ শেষ কৰি একদম চব শেষ কৰি দিলোঁ। ভিডিঅ'টো এণ্ডিঙো কৰিলোঁ, কিন্তু তাৰপিছত যেতিয়া ভিডিঅ' চালোঁ তেতিয়াহে গম পালোঁ মোৰ চাউণ্ডেই অহা নাই, তাৰ নতুনকৈ আৰু কৰিব লগা হ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। আৰু সেইখিনি বাৰু কথা নাই, ভইচ অভাৰ দি দিম। তাৰপিছত এতিয়া এণ্ডটো মই ঠিককৈ কৰোঁ বুলি আৰু নতুনকৈ এটা ভিডিঅ' মানে কৰিলোঁ, সেইটো ডিলিট কৰি। তো ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। ভিডিঅ'টো লাইক কৰিব যদি ভাল লাগিছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু পৰিয়ালবৰ্গলৈ, চবৰে লৈ। আৰু এনেকুৱা নতুন ব্লগ আহি থাকিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইবৰ কাষত যে বেল আইকন আছে সেইটো ক্লিক কৰি দিব, তাতে যাতে মই ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পাই যায়। তো আজিলৈকে এইটো ব্লগ ইয়াতে এণ্ড কৰোঁ, আৰু লগ পাম আপোনালোকক এটা নতুন ব্লগ লৈ। চ' আজিলৈকে বাই, বি হেপ্পী, বাই বাই।